বন্ধুসকল আজি ঢকুৱাখানাৰ পৰিস্থিতি চাওঁ আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখন হ'ল ঢকুৱাখানাৰ চাৰিকৰীয়া চাৰিকৰীয়াখন ঢকুৱাখানাৰ পশ্চিম দিশে আছে ইয়াৰ সৌন্দৰ্যটো অতিকে মনোমোহা আপোনালোকে কেতিয়াবা ঢকুৱাখানালৈ আহিলে দেখিব ঢকুৱাখানাৰ পৰিৱেশটো সঁচাই ভাল লাগে আৰু এই লকডাউনৰ সময়খিনিত যি নিৰ্জনতা আমাৰ ঢকুৱাখানা চাৰিকৰীয়া সঁচাই সকলোৰে প্ৰিয় আৰু সকলোৱে ভাল পায় আহক এবাৰ ঢকুৱাখানাৰ পৰিস্থিতি সম্পৰ্কে জানি লওঁ আজি ঢকুৱাখানাত ইমানেই মানুহ আপোনালোকে ভাবিব নোৱাৰে কাৰণ কিয়নো বেংকসমূহত টকা নাই কোনোবা দিনা কয় নেট নাই তেনেদৰে মানুহৰ ভিৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে আজি চাওক আপোনালোকে বেংকত টকা উলিয়াবলৈ আহি মানুহসকলৰ কি পৰিস্থিতি হৈছে আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে সম্পূৰ্ণকৈ গম পাব আৰু যিসকলে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে সাবস্ক্ৰাইব নিশ্চয় কৰিব আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওঁ আজি যেন বেংকলৈ আহি সকলোৱে কৰোণা খেদিবলৈহে আহিছে তেনে যেনহে লাগিছে মানুহবোৰৰ কোনো সামাজিক ব্যৱধান নাই সকলোৱে কোনো ধৰণৰ ভূক্ষেপ নকৰাকৈ কৰোণালৈ ভয় নকৰাকৈ লাইন পাতি আছে টকা আনিবলৈ আহিছে বেংকত সঁচাকৈ কৰোণাই যে মানুহক কি পৰিস্থিতিৰ পৰা কি পৰিস্থিতি মোকাবিলা কৰিবলৈ শিকালে আজি কৰোণাৰ কাৰণে মানুহৰ ইমান সংখ্যক ভিৰ কাৰণ 14 দিন লকডাউন হৈ গ'ল ঢকুৱাখানাত কোনো ধৰণৰ মানুহৰ সামাজিক ব্যৱধান নাই কাৰণ কৰোণা এতিয়াও ঢকুৱাখানাত সংখ্যা বৃদ্ধি পায়ে আছে তথাপিও মানুহৰ গাতে গা লগাই ইজনে সিজনক লগত ঠেলা হেঁচা কৰি নিজৰ হাছতীয়া পইচাকেইটা বেংকৰ পৰা উলিয়াবৰ কাৰণে এইদৰে দীঘলীয়া শাৰী পাতিছে চাওঁতে কৰোণা বুলি 6-7 মাহ পাৰ কৰিলে জনসাধাৰণে গতিকে কৰোণাৰ কথা এতিয়া ভাবিবলৈ সময় নাই তেওঁলোকক এতিয়া বিশেষকৈ টকাৰ প্ৰয়োজন হৈছে কাৰণ 14 দিন লকডাউনৰ পিছত মানুহৰ অৱস্থাটো সদায় কেনেকুৱা হয় সেইটো সকলোৱে জানে কোনো ধৰণৰ কাম কাজ নাইকিয়া হ'ল মানুহবিলাকৰ মাজত হাজিৰা কৰিবলৈ মানুহবিলাকৰ উপায়বিহীন হ'ল এই ক্ষেত্ৰত এতিয়া মানুহে পাছৰ সময়খিনি কেনেদৰে পাৰ কৰিব তাক লৈহে চিন্তাৰ কথা হৈ পৰিছে কাৰণ মাস্ক সকলোৱে পৰিধান কৰা নাই সামাজিক দূৰত্বও মনা নাই এতিয়া এইবিলাক ভাবিবৰ সময় নাই বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে সাবস্ক্ৰাইব কৰিব যিসকলে প্ৰথমবাৰৰ বাবে চাইছে আৰু লাইক কমেণ্ট কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই মুনমি গৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰবাৰ উপস্থিত হ'ম আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ থাকিল জয় আই অসম